महरिपारा Vcdc मासिगिरि मोहम्मद इंताजुलखौ बिबाननिफ्राय बोख्लायनांगौनि दाबि दैखांदों प्राइमारि UPPL आरो सुक्लाय सेरफां ब्लक आफादा। महरिपारा Vcdc मासिगिरि मोहम्मद इंताजुलनि मोनसे सावगारिया समाजारि बिजोङाव गोसारनायखौ नुनो मोन्दों। बे सावगारि गोसारनायखौ लानानै मोहम्मद इंताजुलखौ मासिगिरि बिबाननिफ्राय बोख्लायनांगौनि दाबिजों महरिपारा प्राइमारि UPPL आरो सुक्लाय सेरफां ब्लकनि मावथिफोरा मोनसे खौरांगिरि मेल खुंनायनि गेजेरजों जिल्ला आरो मिरु आफादनिसिम गांसे लाइजाम दैथायहरनो थांखि लादों। नमस्कार, आमी আজি ইয়াত महरिपारा प्राइमारी লগত বহাৰ একমাত্ৰ উদ্দেশ্যটোৱে হ'ল যে আমাৰ महरिपारा Vcdc যিজন চেয়াৰমেন আছিল ইন্তাজুল আলম ডাঙৰীয়া, তেখেত যোৱা 5 তাৰিখৰ পৰাই পলাতক হৈ আছে। গতিকে তেখেতৰ এবচেঞ্চত ব্লক ডেভেলপমেণ্টৰ যিখিনি কাম সেইখিনি বহুত জনসাধাৰণৰ অসুবিধা হৈছে। এই অসুবিধাৰ পৰিপ্ৰেক্ষিতত আমি महरिपारा প্ৰাইমাৰীত বহিলোঁ আৰু বহি আমি এটা সিদ্ধান্ত ল'লোঁ যে যেহেতু তেখেতৰ কোনো সংসূত্ৰ আমি এতিয়ালৈকে পোৱা নাই, আমি যোৱা 9 তাৰিখে তেখেতৰ ঘৰলৈ আমাৰ পাৰ্টি হিচাপে জিলা সমিতিৰ লগত গৈছিলোঁ আৰু ঘৰতো আমি সোধপোছ কৰিলোঁ, কিন্তু ঘৰেও আমাক কোনো ধৰণৰ তথ্য দিব নোৱাৰাৰ ফলত আমি আজি বহি তেখেতক আমাৰ চেয়াৰমেন পদৰ পৰা অব্যাহতি দিছোঁ আৰু পৰৱৰ্তী আমাৰ যিখিনি Vcdc কাৰ্য চলাই নিয়াৰ কাৰণে আমি এজন নতুন চেয়াৰমেন হিচাপে আজি প্ৰস্তাৱ আমি প্ৰেৰণ কৰিম আৰু তেখেতক আমি ইয়াত আজি সিলেকশ্যন কৰিলোঁ পাৰ্টিৰ সকলো কৰ্মকৰ্তাৰ সমৰ্থন মৰ্মে। সেই মেইন উদ্দেশ্য সেইটোৱে। কি কাৰণত পলাইছে আমি বিতং যদিও নাজানো, আমি শুনিছোঁ কিমান সঁচা কিমান মিছা আমি সেইটো নাজানো। কথা হ'ল তেখেতে এজনী অন্য সম্প্ৰদায়ৰ ছোৱালী লৈ যোৱা বুলি গম পাইছোঁ, কিন্তু কিমান সঁচা কিমান মিছা সেই তথ্যটো আমি এতিয়াও কিন্তু পোৱা নাই। আমি অনুসন্ধান কৰি আছোঁ। এতিয়া আমি পাৰ্টি হিচাপে আমি বিভিন্ন এংগলত মানুহ লগাইছোঁ, কিন্তু আচল তথ্যটো এতিয়াও আমাৰ হাতত আহি পৰা নাই। কিন্তু আমি শুনিছোঁৱে এজনী অন্য সম্প্ৰদায়ৰ ছোৱালী লৈ যোৱা বুলি। তথ্য নোহোৱা কৰি আপোনালোকে কেনেকৈ ডিচিশ্যন ল'ব পাৰিলে তেখেতক যিটো Vcdc চেয়াৰমেনৰ পদৰ পৰাই এৰাব গুচাবৰ কাৰণে? এইটো ৰাইজৰ দাবী, যেনে ৰাইজৰ যিবিলাক কাম আছে উন্নয়নমূলক কাম, আজিকালি আপোনালোকে নিশ্চয় জানে কিছুমান টাইম থাকে, সেই টাইমৰ ভিতৰত যদি কামবিলাক কৰিব পৰা নাযায় তেতিয়াহ'লে এই বেনিফিচিয়াৰীবিলাকৰ যিটো প্ৰাপ্য তাৰ পৰা বঞ্চিত হয়। আমি সিদ্ধান্ত ল'লোঁ যিহেতু আমি তেওঁৰ সংসূত্ৰই পোৱা নাই আৰু শুনাৰ কাৰণে আমি কি কৰিলোঁ, এয়া তাৎক্ষণিকভাৱে তেখেতক এই চেয়াৰমেন পদৰ পৰা অব্যাহতি দিছোঁ আৰু তেখেতে যদি সঁচাকৈ এই কেলেংকাৰীত জড়িত হৈছে তেতিয়াহ'লে আমাৰ দলীয়ভাৱে তেখেতৰ ওপৰত সিদ্ধান্ত গ্ৰহণ কৰিব আৰু দলে তেওঁৰ ওপৰত নিশ্চয় এটা ষ্টেপ গ্ৰহণ কৰিব। আপোনালোকে যে নতুনকৈ যিটো চেয়াৰমেন পদৰ কাৰণে বাছনি কৰিছে বুলি কৈছে, এইটো কোনজন কাক কৰিছে আপোনালোকে? এতিয়া আমি ক'ব নোৱাৰিম, আমাৰ দলীয় কিছুমান হেৰি আছে। এতিয়া আমি উৰ্ধতম কৰ্তৃপক্ষৰ আলোচনা কৰাৰ পিছতে এইটো আমি প্ৰকাশত আনিম। আপোনালোকৰ যোনটো চেয়াৰমেন ইন্তাজুল আলী, তেখেতৰ বা ছ'চিয়েল মিডিয়াৰ বা হোৱাটছএপ যিকোনো মানে হেৰিত এটা ছোৱালীৰ লগত থকা ফটো ভাইৰেল হৈছে, এইটো আপোনালোকে কি কয়? সেইটো আমি দেখিছোঁ, ফটোটো দেখিছোঁ, নেদেখা নহয়, ফটোটো দেখিছোঁ। কোন ছোৱালী হয় কি হয় সেই তাত একো লিখা হোৱা নাই। গতিকে আমি ফটোটো দেখাটো হয় আৰু ফটোটোৰ ভিত্তিতেতো আমি অনুসন্ধানটো চলাই আছোঁ। যদি সঁচাকৈ এনেকুৱা এটা কাম কৰিছে এইটো গৰিহণাৰ যোগ্য, এইটো আমি গৰিহণা দিবই লাগিব, যি আমাৰ দলৰে হওক বা যি দলৰে নহওক। গতিকে এইটো আমি গম পাইছোঁ অলপ। পৰিয়ালৰ মানুহে এই ক্ষেত্ৰত সহযোগ কৰা নাই আমাৰ লগত আৰু তেখেতসকলে স্পষ্টভাৱে আমাক একো কোৱা নাই। সঁচাকৈ তেখেতে যিটো ফটো ভাইৰেল হৈছে চবৰ হাতে হাতে পৰিছে নেকি? প্ৰায় সংখ্যক মানুহৰ হাততে আছে বস্তুটো, কাৰণ মানুহবিলাকে আমাক প্ৰশ্ন কৰিছে যে দেখুৱাইছে বস্তুটো, গতিকে আমিও দেখিছোঁ। গতিকে সেইকাৰণে ইয়াৰ বাবে আমি তেখেতক একদম গৰিহণা দিছোঁ আমাৰ ফালৰ পৰা। গতিকে এইটো ঘৃণনীয় কাম তেখেতে কৰিব নালাগিছিল আৰু। কি আহ্বান জনাব আপোনালোকৰ যি দলীয় পক্ষ? আমাৰ এইটোৱে আহ্বান থাকিব যাতে আমাৰ ঐক্য সংগতি বজাই ৰাখি তেখেতে যিটো ভুল কৰিছে এই ভুলৰ তেখেতে নিশ্চয় এটা হেৰি হ'ব, বিচাৰ হ'ব আৰু ইয়াৰ আমাৰ দলীয় হিচাপে নিশ্চয় আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষই আমাৰ হাইকমাণ্ডে এই ক্ষেত্ৰত তেখেতৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। যদি কথাটো যিমান দূৰ শুনিছোঁ যদি সঁচা হৈ যায় তেতিয়াহ'লে নিশ্চয় পদক্ষেপ গ্ৰহণ কৰা হ'ব। এইটো দল কেন্দ্ৰীয় দলে কৰিব, আমাৰ কেন্দ্ৰীয় কমিটি। আপোনালোকে টেলিভিশ্যনৰ যোগেদি তেখেতক খবৰ কিবা কৰিছে নেকি?
আমি তেখেতৰ যিটো মোবাইল নম্বৰ আমি কণ্টেক্ট কৰিছোঁ কিন্তু চুইচ অফ যিদিনাৰ পৰা চুইচ অফ হৈছে দিনত কমেও এবাৰ দুবাৰ কণ্টেক্ট কৰি থকা হৈছে কিন্তু আমি এতিয়ালৈকে কোনো ধৰণৰ সেনেকুৱা পোৱা নাই আৰু আমি বেলেগ কোনো হেৰিত জনাও নাই বস্তুটো যিটো এইটো এটা ঘৰুৱা প্ৰথম ঘৰৰ পৰাই জনাব লাগিব আমি দল হিচাপে তাৰমানে ইয়াত আমি কাকো জনোৱা নাই কিন্তু আমাৰ উদ্বোধন পক্ষেও আমি জনাইছোঁ বস্তুটো এতিয়া মহৰীপাৰা VCDC যি চেয়াৰমেন ডাঙৰীয়া আজি কেইদিনমান ধৰি তেওঁ পলাতক অৱস্থাত আছে সেইটো কাৰণে আমাৰ পাৰ্টি হিচাপে বা তেওঁ VCDC চেয়াৰমেন হিচাপে বহুতো এংগলছৰ পৰা কিছু অসুবিধা হোৱা হেতুকে আমি ইতিমধ্যে যোৱা 9 তাৰিখে ঘৰত গৈ কিনি পাৰ্টি হিচাপে আমি ইণ্টাৰনেল এটা ছাৰ্ভে কৰিছিলোঁ তাৰপিছত ঘৰৰ ফালৰ পৰাও ঠিক তেনেকুৱা আমাক সহযোগ দিয়া নাই বৰ্তমানলৈকে আমি দিনত এবাৰ দুবাৰ তেওঁক আমি যোগাযোগ কৰি আছোঁ কিন্তু কণ্টিনিউ মোবাইলটো অফে পাই আছোঁ তো এইখিনি কথা যোৱাকালি আমি ডিষ্ট্ৰিক্ট কমিটি আৰু চেণ্ট্ৰেল কমিটিক আমাৰ ৰিপৰ্টখিনি ছাবমিট কৰিছে আৰু ইয়াৰ উপৰিও প্ৰাইমাৰী কমিটিয়ে আমাক ৰিটেনলি ব্লক কমিটিয়ে এটা ৰিপৰ্ট দিছিল তো এইখিনি ভিত্তি কৰি কিনি আমিও নিজাববীয়াকৈ ব্লক কমিটি হিচাপে পাৰ্টি হিচাপে ছাৰ্ভে কৰাত তেওঁ বৰ্তমান ঘৰত নাই যোৱা 5 তাৰিখৰ পৰা তো ঘৰৰ মানুহে কোৱা হিচাপে কোনোবা ছোৱালী এজনৰ লগত এনেকুৱা যোৱা বুলি ঘৰৰ মানুহে সন্দেহ কৰিছে আৰু এনেকৈ ছ'চিয়েল মিডিয়াতো কথাখিনি ওলাই আছে তো এইখিনি আমি ব্লক কমিটিৰ হৈ দুখ প্ৰকাশ কৰিছোঁ তো সঁচা মিছা এইখিনি আমি যদিও ছাৰ্ভে কৰিছোঁ আমিও ডিটেইলছ এইখিনি তথ্যটো এতিয়াও সংগ্ৰহ কৰিব পৰা নাই আমি তথাপিও এইখিনি পোৱাৰ কাৰণে চেষ্টা চলাই আছোঁ তো এইটো কাৰণে যিখিনি সমস্যা VCDC নহাত প্ৰাইমাৰী কমিটি বা VCDCয়ে বহুত মানে সমস্যা সন্মুখীন হৈছে তো VCDC যেহেতু বৰ্তমান থাকিও নথকা নিচিনা ইনএক্টিভ হোৱাৰ কাৰণে প্ৰাইমাৰী কমিটি আৰু ৰাইজে যিটো আপত্তি কৰি থাকিল যে ইয়াৰ বিকল্প বেলেগ ব্যৱস্থা এটা কৰিব লাগে তো এইখিনি কোৱাৰ পিছত আমি প্ৰাইমাৰী কমিটিক আজি যোৱাকালি কৈছোঁ যে কি ঘটনাটো কি প্ৰাইমাৰী কমিটি কি বিচাৰিছে কি কৰিব তো আজি কেবিনেট এটা প্ৰাইমাৰী কমিটিক আমি আহ্বান কৰিব দিলোঁ তো আমি ব্লক কমিটি আৰু প্ৰাইমাৰী কমিটিয়ে বহি কিনি চেয়াৰমেন ডাঙৰীয়াৰ গোটাই ঘটনা সম্পৰ্কে আলোচনাত তেওঁ কেতিয়া আহিব এতিয়ালৈকে পাৰ্টিৰ যোগাযোগ কৰা নাই তো এনেকুৱাত বহুতো অসুবিধা আমি কেবিনেটে এইটো অনুভৱ কৰিছোঁ তো তাৰ কাৰণে তেওঁ সলনি আমি আজি তেওঁ অব্যাহতি দি কিনি আৰু তাৰ বিকল্প হিচাপে বেলেগ ব্যক্তি এজনক আমি চেয়াৰমেনটো কেইদিনমানৰ কাৰণে চাৰ্জ দিয়াৰ কাৰণে প্ৰস্তাৱ গ্ৰহণ কৰা হৈছে এই প্ৰস্তাৱটো আমি জিলা সমিতি বা কেন্দ্ৰ সমিতিক আমি প্ৰেৰণ কৰিম তাৰ লগে লগে তেওঁ আমাৰ পাৰ্টিৰ ব্লকৰ ইউথৰ ভাইচ প্ৰেছিডেণ্টে কিবা এটা পদবীটো আছিল তো পদবীৰ সম্পৰ্কে আমি এতিয়ালৈকে ডিচিশ্যন ল'ব পৰা নাই তেওঁ চেয়াৰমেনৰ পৰা অব্যাহতি বা আমি দিছোঁ যদিও পাৰ্টিত তেওঁ থাকিব নাথাকিব সেইটো আমি জিলা সমিতি বা চেণ্ট্ৰেল সমিতি আমি ইতিমধ্যে এইখিনি কথা আজি আকৌ নতুনকৈ মানে চিঠি এখন ৰিপৰ্ট এটা দাখিল কৰিম তো জিলা সমিতি বা কেন্দ্ৰ সমিতিয়ে তেওঁৰ পাৰ্টিত থাকে নাথাকে এইটো বিবেচনা কৰি কিনে এইটো পৰৱৰ্তী সময়ত আমি এইটো গম পাম কিন্তু ঘটনাটো সঁচাকৈ দুখ লগা হ'লেও এতিয়া ব্যক্তিগতভাৱে বহুত ধৰণৰ মন্তব্য দিয়ে আছে কিন্তু সামাজিকভাৱে এজ এ ছ'চিয়েল হিচাপে যদি চিন্তা কৰা যায় তো আমি একেবাৰে পজিটিভ বা নেগেটিভ এতিয়া বৰ্তমানলৈকে তেওঁক মানে দোষীওক আমি ডাইৰেক্ট মানে ক'ব যোৱা নাই প্ৰেমটো মানুহৰ হয় প্ৰেমে আৰু ধৰ্ম বা এনেকুৱা কিবা একো নাচায় এই হিচাপে তেওঁলোকে যদি প্ৰেম কৰিছিল কিবা সম্পৰ্ক আছিল তেতিয়া এইখিনি কথাও আমি নাজানো তো অন্য ধৰণৰ কিবা ঘটনা হৈছে বা এনেকুৱা যদি এক্সিডেণ্ট হৈছে তেতিয়াহ'লে এইটো আমি গৰিহণা দিম তো এইখিনি বৰ্তমান আমাৰ তথ্য আহিছে তো 2 দিনৰ ভিতৰত আমি নতুন কিবা যদি তথ্য পাওঁ ডিটেইলছটো পাওঁ তেতিয়া নিশ্চয় আমি পাৰ্টিৰ ফালৰ পৰা যিখিনি সহায় কৰিব লগা যদি অৱস্থাত থাকে সহায় কৰিম আৰু যদি তেওঁ যদি দুখ কৰিছে তেতিয়াহ'লে পাৰ্টিৰ ফালৰ পৰা যিখিনি বিহিত ব্যৱস্থা এইখিনি আমি ব্লক সমিতি হিচাপে আমি এইখিনি ল'ম আৰু জিলা সমিতি বা কেন্দ্ৰীয় সমিতিক আমি এইটো আপিল কৰিম
তো আমাৰ বৰ্তমান আজি মূল হেৰিটো হ'ল তেওঁ সলনি এজন আমাক এই এদিন দুইদিনৰ ভিতৰত চেয়াৰমেন এজন লাগে তো এইখিনি জিলা সমিতি কেন্দ্ৰ সমিতি পঠোৱাৰ পিছত ডিপাৰ্টমেণ্টলি প্ৰচেছিং যিখিনি ব্যৱস্থা থাকিব এইখিনি আমি সোনকালে ইয়াৰ বিকল্প ব্যৱস্থাখিনি আমি ব্লক সমিতি হিচাপে আৰু প্ৰাইমাৰী সমিতিৰ হৈ এইখিনি আমি হাই অথৰিটিক আহ্বানো ৰাখিছোঁ আৰু আশাও ৰাখিছোঁ কম দিনৰ ভিতৰত ইয়াৰ সমস্যাটো যাতে সমাধান হয়